নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অৰ্পণাই স্বাগতম জনাইছোঁ মোৰ চেনেল অৰ্পণাজ হোমলৈ। আজি মই বনাবলৈ ওলাইছোঁ কেক। বলকচোন কেনেকৈনো বনাওঁ চাওঁগৈ। এয়া লৈছোঁ মই বিস্কুট, পাৰ্লেজি বিস্কুট লৈছোঁ এপেকেট, ক্ৰেক জেক লৈছোঁ আৰু লৈছোঁ মই গুড ডে বিস্কুট। গোটেইখিনি বিস্কুট মই এতিয়া এটা মিক্সিং জাৰত লৈ লৈছোঁ। গোটেইখিনি মই এতিয়া মিক্স কৰি ল'ম, গুড়ি কৰি ল'ম ধুনীয়াকৈ। চাই ল'ব ফ্ৰেণ্ডসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে, যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ চাই থাকিব পাৰে। এয়া চাওকচোন, মই গোটেইখিনি গুড়ি কৰি ল'লোঁ, লৈ এটা বাতিত এনেকৈ ওলাই লৈছোঁ। ইয়াতে মই বেকিং পাউডাৰ দিছোঁ আধা চামুচ আৰু দিম চেনি 2 চামুচ। আপুনি চেনিখিনি নিজৰ সোৱাদ অনুসৰি দিব। কোনোবাই বেছি খাই ভাল পায়, কোনোবাই কম খাই ভাল পায়। মই 2 চামুচে ব্যৱহাৰ কৰিছোঁ আৰু লগতে গাখীৰ দি অলপ অলপকৈ এনেকৈ মিক্স কৰি যাম। চাওক, অলপ অলপ গাখীৰেৰে মিক্স কৰিছোঁ। গোটেইখিনি একেলগে ঢালি নিদিব, নহ'লে এইটো পনীয়া হৈ যাব বেটাৰটো। সেইকাৰণে অলপ অলপ দি গোটেইখিনি মিক্স কৰি লৈছোঁ। এয়া চাওক, দেখিবলৈ কি ধুনীয়া হৈছে। আৰু এইটো বহুত ইজি ৰেচিপি, ঘৰতে থকা সামগ্ৰীৰে বনাই খাব পাৰে। ট্ৰাই কৰি চাবচোন এবাৰ। এয়া চাওক, ধুনীয়া হৈছে। আজি মই কেকটো বনাম কুকাৰত, সেইকাৰণে কুকাৰটোত অলপ মই ৰিফাইন তেল ঢালি দিছোঁ। ঢালি মই এনেকৈ লগাই দিছোঁ। মোৰ তাত বাটাৰ পেপাৰ নাই, সেইকাৰণে মই ইয়াতে এখন টিচু পেপাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বাটাৰ পেপাৰে ব্যৱহাৰ কৰিব। ইয়াতে মই অলপ আৰু ৰিফাইন তেল সানি লগাই দিছোঁ। এতিয়া মই ইয়াতে কেকৰ বাটাৰখিনি ঢালি দিম। এয়া মই এনেকৈ ঢালি দিলোঁ, গোটেইখিনি ধুনীয়াকৈ এনেকৈ ঢালি দিম। এয়া চাওক। তাৰপিছত মই কুকাৰৰ ঢাকোন বন্ধ কৰি আগতেই মই টাৱা এখন গৰম কৰি থৈছিলোঁ গেছত। এতিয়া মই ল' ফ্লেমত কুকাৰটো বহাই থলোঁ। এয়া চাওক, মই খুলি চালোঁ পূৰা 45 মিনিট পিছত আমাৰ কেকটো ৰেডি হৈছে নে নাই চাওঁ। এয়া চাওক, লাগি অহা নাই এইটো, তাৰমানে কেক ৰেডি হৈ গৈছে। ইয়াতে মই এখন পেনত লৈ লৈছোঁ গাখীৰ অলপ আৰু চকলেট এটা, যাতে কেকটোৰ ফিনিচিং লুক দিব পাৰোঁ। আৰু সজাবলগীয়া বেলেগ বস্তুও নাই, সেইকাৰণে এইখিনিতে কৰিম বুলি ভাবিছোঁ। ইয়াতে মই চেনি 2 চামুচ দি ল'ম, দি গোটেইখিনি মিক্স কৰি ল'ম। দেখিছে কালাৰটো কি ধুনীয়া হৈ আহিছে। কেকৰ ওপৰত দিলে ইয়াৰ সোৱাদেই বেলেগ হৈ যাব। এনেকৈ বনাই খাবচোন ফ্ৰেণ্ডসকলে এই লকডাউনৰ সময়ত। এয়া চাওক, কি ধুনীয়া কালাৰ এটা আহি গৈছে। দেখিছে কি ধুনীয়া কালাৰ এটা আহি গৈছে। তেনেহ'লে মোৰ এই ৰেচিপি ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব ফ্ৰেণ্ডসকল, আৰু কেনেকুৱা হ'ল জনাব কমেণ্ট কৰি। লগতে নতুন ফ্ৰেণ্ডসকলে ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, কুকাৰৰ পৰা সাৱধানে ওলালোঁ। ওলাওঁতে চাব যাতে ভাঙি নাযায়, লাহে লাহে ওলাব। এয়া কি ধুনীয়া হৈছে, সুন্দৰ হৈছে। ইয়াৰ ওপৰত মই সজাবলৈ থোৱা গাখীৰ আৰু চকলেটৰ মিশ্ৰণখিনি দি দিলোঁ। ধুনীয়াকৈ দি দিলোঁ। এই চামুচ এখনেৰে মই গোটেইখিনিতে লগাই দিছোঁ ভালকৈ। এয়া চাওক, এইটো কিন্তু বহুত খাবলৈ টেষ্ট হৈছিলে ফ্ৰেণ্ডসকল। ট্ৰাই কৰি চাব সকলোৱে ঘৰতে। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মোৰ তাত বেলেগ বস্তু সজাবলগীয়া নাই। চকলেটৰ আধা অংশ এটা আছিল, এনেকৈ চুৰিৰে কাটি সজাই দিলোঁ। চাওক, এইটো মোৰ ফাইনেল লুক কেনেকুৱা হৈছে। থেংক ইউ ফৰ ৱাচিং।